ডিয়াৰ ষ্টুডেণ্টছ মই তোমালোকক এতিয়া প্ৰকৃত আগমনৰ ভাগ কেইটা মানে বৈজ্ঞানিক আগমন অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমান এই তিনিটাৰ বিষয়ে আলোচনা কৰিম এতিয়া বৈজ্ঞানিক আগমন আৰু ইয়াৰ লক্ষণসমূহ সোৱা বৈজ্ঞানিক আগমন কাক বোলে আৰু ইয়াৰ লক্ষণসমূহ আমি আগতে পঢ়ি লও এতিয়া সব বৈজ্ঞানিক আগমনৰ সংজ্ঞাটো কিতাপত এনে ধৰণে দিয়া আছে যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ দৃষ্টান্ত কেইটামান পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্যবচন প্ৰতিষ্ঠা কৰা হয় তাক বৈজ্ঞানিক আগমন বোলে এতিয়া সব বৈজ্ঞানিক আগমন কাক বোলে আগমনৰ যিকেইটা মৌলিক নীতি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি গতিকে যিটো আগমনত এই প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি এই দুটা বিধিৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত লৈ অহা হয় সেই আগমনকে কি কোৱা হয় বৈজ্ঞানিক আগমন আৰু লগতে উদাহৰণটো ইয়াতে দিছে ৰাম হয় মৰণশীল হৰি হয় মৰণশীল গতিকে সকলো মানুহ হয় মৰণশীল এতিয়া বৈজ্ঞানিক আগমনৰ লক্ষণ কেইটা আমি আলোচনা কৰিম এৰে প্ৰথম ক নম্বৰত দিছে বৈজ্ঞানিক আগমনত সিদ্ধান্ত স্বৰূপে এটা বচন প্ৰতিষ্ঠা কৰা হয় ধাৰণা বা প্ৰত্যয় নহয় এটা বচনত দুটা পদৰ মাজৰ সম্বন্ধক স্পষ্টকৈ প্ৰকাশ কৰা হয় গতিকে বৈজ্ঞানিক আগমনত এই পদ দুটাৰ মাজৰ সম্বন্ধটোক স্পষ্টকৈ প্ৰকাশ কৰা হয় মানুহ আৰু মৰণশীল এই মানুহ আৰু মৰণশীলৰ যেটো সম্বন্ধ হেতুক স্পষ্ট কৰি দিয়া হয় বৈজ্ঞানিক আগমনত মানুহ হয় মৰণশীল এই যে লাষ্টত যে সকলো মানুহ হয় মৰণশীল এইটো যে প্ৰতিষ্ঠা কৰিলে এই বচনটোৰ দ্বাৰা আমি কি বুজিলো মানুহ আৰু মৰণশীলৰ মাজত মানে এটা সম্বন্ধ আছে গতিকে প্ৰথমতে বৈজ্ঞানিক আগমনে দুটা পদৰ মাজৰ সম্বন্ধ ইয়াৰ পিছতটো আছে পৰিমাণ অনুসৰি বচন দুই প্ৰকাৰৰ পৰিমাণ অনুসৰি বচন দুই প্ৰকাৰৰ সাৰ্বিক আৰু বিশেষ সাৰ্বিক বচনে কি কৰে সকলোকে স্বীকাৰ বা অস্বীকাৰ কৰে আৰু বিশেষ বচনে কি কৰে কিছুমানক স্বীকাৰ বা অস্বীকাৰ কৰে বৈজ্ঞানিক আগমনত সিদ্ধান্ত হিচাপে যি বচন প্ৰতিষ্ঠা কৰা হয় সেই বচন সামান্য বচন বিশেষ বা আংশিক নহয় আৰু বৈজ্ঞানিক আগমনত যেটো বচন প্ৰতিষ্ঠা কৰা হয় সেই বচনটো সামান্য বচন বিশেষ বচন নহয় ইয়াৰ পিছতটো যে তাৎপৰ্য অনুসৰি বচনক দুটা ভাগত ভাগ কৰা হয় যেনে যথাৰ্থ বা সংশ্লেষক বচন আৰু শাব্দিক বা বিশ্লেষক বচন যথাৰ্থ বচনত বিধেয় পদে উদ্দেশ্য পদ সম্পৰ্কে নতুন তথ্য বা জ্ঞানৰ সন্ধান দিয়ে কিন্তু শাব্দিক বচনত বিধেয় পদে উদ্দেশ্য সম্পৰ্কে কোনো নতুন জ্ঞানৰ সন্ধান নিদিয়ে উদ্দেশ্য পদৰ লক্ষণাৰ্থকে সম্পূৰ্ণভাৱে বা আংশিকভাৱে প্ৰকাশ কৰে এতিয়া সব তাৎপৰ্য অনুসৰি বচন দুই প্ৰকাৰ যথাৰ্থ বা সংশ্লেষক বচন আৰু শাব্দিক বা বিশ্লেষক বচন যথাৰ্থ বচন হ'ল যিয়ে কোনো নতুন জ্ঞানৰ সন্ধান দিয়ে কিন্তু শাব্দিক বা বিশ্লেষক বচনত কোনো নতুন জ্ঞানৰ সন্ধান দিয়া নহয় এতিয়া বৈজ্ঞানিক আগমন হ'ল যথাৰ্থ বচন বৈজ্ঞানিক আগমন যথাৰ্থ বচনৰ লগত জড়িত কিয়নো বৈজ্ঞানিক আগমনতো এটা নতুন জ্ঞানৰ সন্ধান দিয়া হয় বা এটা আমাক নতুন জ্ঞান জানিবৰ কাৰণে দিয়া হয় এই যে ৰাম হয় মৰণশীল হৰি হয় মৰণশীল লাষ্টত আমি সিদ্ধান্তলৈকে আহো সকলো মানুহ হয় মৰণশীল এতিয়া আমি কি গম পালো যে সকলো মানুহ মৰণশীল এইটো আমি এটা নতুন জ্ঞান পালো সেই কাৰণে বৈজ্ঞানিক আগমন যথাৰ্থ বচন বা সংশ্লেষক বচনৰ লগত জড়িত এতিয়া দুই নম্বৰ বৈশিষ্ট্যটো হৈছে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত বিশেষ ঘটনা বা দৃষ্টান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল এতিয়া বৈজ্ঞানিক আগমনে কি কৰে বিশেষ ঘটনাবোৰ বা বিশেষ দৃষ্টান্তবোৰ পৰ্যবেক্ষণ কৰি তাৰ ভিত্তিত এটা সামান্য সিদ্ধান্তলৈকে আহে এই পৰ্যবেক্ষণ আকৌ দুই প্ৰকাৰৰ এটা হৈছে নিৰীক্ষণ আনটো হৈছে পৰীক্ষণ নিৰীক্ষণ হৈছে এইটো আমি যে ৰাম হৰি যদু মধু এইবিলাকৰ মৰণশীলটো আমি পৰ্যবেক্ষণ কৰিছিলো বাস্তৱ জগতত হেতু হ'ল নিৰীক্ষণ কৰা আৰু পৰীক্ষণ হ'ল তাপ প্ৰয়োগ কৰিলে লু তাম ৰূপ আদিৰ আয়তনটো বাঢ়ে আমি কি কৰিছো লু তাম ৰূপ আদিৰ আয়তন বাঢ়ে বুলি কেতিয়া গম পাইছো পৰীক্ষা কৰিছে যেতিয়া লু তাম ৰূপ এইবিলাকৰ ওপৰত তাপটো প্ৰয়োগ কৰিছো তেতিয়া আমি গম পাইছো যে তাপ প্ৰয়োগ কৰিলে লু তাম ৰূপ আদিৰ আয়তনটো বাঢ়ে মানে ধাতুবিলাকৰ আয়তনটো বাঢ়ে গতিকে পৰ্যবেক্ষণ বুলি ক'লে অকল নিৰীক্ষণ কৰাটো নহয় পৰ্যবেক্ষণ মানে হ'ল পৰীক্ষণ আৰু নিৰীক্ষণ উভয়ে
ইয়াৰ পিছত 3 নম্বৰ বৈশিষ্ট্যটো হৈছে আগমনৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে আগমনাত্মক জাপ বা সংকট। এতিয়া চোৱা আগমনৰ এইটো এটা প্ৰধান বৈশিষ্ট্য। আগমনৰ প্ৰধান বৈশিষ্ট্যটো মনত ৰাখিবা আগমনাত্মক জাপ বা সংকট। মই আগৰ ভিডিঅ'টোত কৈছো আগমনাত্মক জাপ কি বিশেষৰ পৰা সামান্যলৈকে যোৱা, জ্ঞাতৰ পৰা অজ্ঞাতলৈ যোৱা, জনাৰ পৰা নজনালৈ যোৱা। এই যে জনাৰ পৰা নজনালৈ যোৱা হয় বা জ্ঞাতৰ পৰা অজ্ঞাতলৈ যোৱা হয় এইটোকে কি কৈছে এটা জাপ বুলি কৈছে আগমনাত্মক জাপ। এই আগমনাত্মক জাপটো বৈজ্ঞানিক আগমনত থাকে। ইয়াৰ পিছৰ বৈশিষ্ট্যটো হৈছে বৈজ্ঞানিক আগমন দুটা মূল বিধি প্ৰকৃতিৰ একৰূপতা আৰু কাৰ্যকৰণ বিধিৰ ওপৰত প্ৰতিষ্ঠিত। বৈজ্ঞানিক আগমনে কি কৰে এই যে মূল বিধি দুটা আছিল মৌলিক যিকেইটা বিধি আছে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি এই বিধি কেইটাৰ ওপৰত বৈজ্ঞানিক আগমন প্ৰতিষ্ঠিত। এই দুটা বিধিৰ ওপৰত প্ৰতিষ্ঠিত হোৱা কাৰণে বৈজ্ঞানিক আগমনৰ যিটো সিদ্ধান্ত আছে সেই সিদ্ধান্তটো আমি নিশ্চিত বুলি ক'ব পাৰো। এইখিনি আছিল বৈজ্ঞানিক আগমনৰ লক্ষণ। তোমালোকৰ যদি এইখিনিৰ ওপৰত কিবা কুৱেশ্যন কৰিব লগা আছে মোক সুধিব লগা আছে তোমালোকে সুধিব পাৰা। নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো। তেনেহ'লে এতিয়ালৈকে বাই বাই।